নমস্কাৰ প্ৰিয় দৰ্শকসকল, সকলোৰে খবৰ বাৰু ভালনে? আশা কৰোঁ সকলো ভালে আছে। ইতিহাসৰ কিছুমান নজনা কথা অথবা কিছু ৰহস্যময়ী কথা যিবোৰ আমি সদ্যহতে নাজানো, তেনেধৰণৰ বিষয়বস্তুৰ ওপৰত আমাৰ এই চেনেলটিৰ জৰিয়তে আলোচনা কৰা হয়। যদিহে আপোনালোক তেনেধৰণৰ বিষয়বস্তুৰ ওপৰত জানিবলৈ আগ্ৰহী, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নিয়মীয়া নটিফিকেশ্যনৰ বাবে। প্ৰিয় দৰ্শক, পাণ্ডু পুত্ৰ অৰ্জুনক মহাভাৰতৰ সকলোতকৈ প্ৰধান নায়ক হিচাপে জনা যায়, যাৰ সাহসিকতা আৰু ৰণ কৌশলৰ কথা আমি সকলোৱে জ্ঞাত। কিন্তু আজিৰ এই ভিডিঅ'ত মই আপোনালোকক অৰ্জুনৰ জীৱনৰ এনে এক ৰহস্যৰ বিষয়ে জনাম যি সকলোৱে জানিব বিচাৰে। এই ভিডিঅ'ত আপোনালোকক জনাম অৰ্জুনে দ্ৰৌপদীৰ বাদে আৰু কেইজনী কন্যাৰ লগত বিবাহপাশত বহিছিল আৰু তেওঁলোকৰ কেইজন সন্তান আছিল। তেনেহ'লে প্ৰিয় দৰ্শকসকল, আহক অনতিপলমে আৰম্ভ কৰোঁ অৰ্জুনৰ জীৱনৰ এই ৰহস্যময় কাহিনীৰ বিষয়ে। নমস্কাৰ, মই হিমু ভূঞা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰহস্য ইউটিউব চেনেল। আহক প্ৰিয় দৰ্শকসকল, আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টি। প্ৰিয় দৰ্শকসকল, মহাভাৰতৰ আদি পৰ্বত বৰ্ণন কৰা কথাৰ অনুসাৰে যেতিয়া পাণ্ডৱে মাক কুন্তীৰ সৈতে বনবাসত আছিল, সেই সময়ত পাঞ্চালৰ ৰজা দ্ৰুপদে নিজৰ কন্যাৰ বাবে স্বয়ম্বৰৰ আয়োজন কৰিছিল, যি স্বয়ম্বৰত জিকি অৰ্জুনে তেওঁৰ জীৱনৰ প্ৰথম বিবাহ কৰিছিল। কিন্তু যেতিয়া দ্ৰৌপদীক লৈ বনলৈ গ'ল, তেতিয়া কুন্তীৰ এটা ভুলৰ বাবে দ্ৰৌপদীয়ে পঞ্চপাণ্ডৱৰ লগত বিয়াত বহিবলগীয়া হৈছিল। তাৰ পিছত নাৰদদেৱৰ কথাত পঞ্চপাণ্ডৱে দ্ৰৌপদীৰ লগত থাকিবলৈ নিশ্চয় কৰিলে। সেইদৰে এদিন যেতিয়া দ্ৰৌপদী যুধিষ্ঠিৰৰ লগত এটা কোঠাত আছিল, সেই সময়ত এজন ব্ৰাহ্মণে নিজৰ গাই গৰুখিনি ৰক্ষা কৰিবলৈ অৰ্জুনৰ ওচৰলৈ সহায় বিচাৰি আহিল আৰু অৰ্জুনে সেই ব্ৰাহ্মণৰ গাই গৰুখিনি ৰক্ষা কৰিবৰ কাৰণে পছন্দ দি দিলে। কিন্তু পিছত তেওঁৰ মনত পৰিল যে তেওঁ গাণ্ডীৱ ধনুখন তাতেই এৰি থৈ আহিছে য'ত দ্ৰৌপদী আৰু যুধিষ্ঠিৰ আছিল। তেতিয়া কি কৰা যায়? কাৰণ নাৰদ মুনিয়ে পঞ্চপাণ্ডৱৰ বাবে এক নিয়ম বনাইছিল য'ত দ্ৰৌপদীৰ লগত এটা সময়ত মাত্ৰ এজনহে পাণ্ডৱ থাকিব পাৰিব, আৰু যদিহে সেই সময়ত কোনো অন্য ভাই সেই সময়ত আহি যায়, তেতিয়া তেওঁক 12 বছৰৰ বাবে বনবাসত যাব লাগিব। কিন্তু অৰ্জুনে অনতিপলমে নিজৰ বচন পূৰ্ণ কৰিবলৈ ধেনুখন আনিবলৈ সেই কোঠালৈ গ'ল আৰু নিয়মানুসাৰে তেওঁ 12 বছৰলৈ বনবাসত যাবলৈ নিশ্চয় কৰিলে। তাৰ পিছত সেই ব্ৰাহ্মণৰ গাই গৰুখিনি মুক্ত কৰিলে আৰু বনৰ দিশে প্ৰস্থান কৰিলে আৰু তেওঁ বেলেগ বেলেগ তীৰ্থস্থানসমূহত গৈ থাকিবলৈ ল'লে। সেই সময়তে তেওঁ আৰু 3বাৰ বিবাহপাশত বহিল, যাৰ বৰ্ণন মহাভাৰতৰ আদি পৰ্বৰ উপপৰ্ব অৰ্জুন বনবাস পৰ্বত পোৱা যায়। বনবাসৰ সময়ত এদিন বনত এগৰাকী কন্যাই অৰ্জুনক দেখি মোহিত হ'ল, যাৰ নাম উলুপি আছিল। বাস্তৱত তেওঁ নাগ ৰজা গৌৰৱৰ পুত্ৰী আছিল আৰু তেওঁ পাতাল লোকত বাস কৰিছিল। এদিন যেতিয়া অৰ্জুনে গংগাত গা ধুই আছিল, তেতিয়া উলুপিয়ে তেওঁ নাগ ৰূপত আহি তলফালৰ পৰা অৰ্জুনক টানি পাতাল লোকলৈ গুচি গ'ল। তাত গৈ উলুপিয়ে অৰ্জুনক বিয়াৰ প্ৰস্তাৱ দিলে আৰু ক'লে যদিহে তেওঁ বিয়াত নবহে তেতিয়া তেওঁ প্ৰাণ বিসৰ্জন দিব। শেষত অৰ্জুনে উলুপিৰ লগত বিবাহ কৰিবলৈ মান্তি হ'ল আৰু কেইবছৰমান পিছত তেওঁলোকৰ ইৰাবন নামৰ এজন পুত্ৰ প্ৰাপ্তি হ'ল। এদিন অৰ্জুনে উলুপিক তেওঁ নিজ ৰাজ্যলৈ নিব নোৱাৰো বুলি ক'লে, কাৰণ যদিহে তেনে কৰে দ্ৰৌপদীয়ে তেওঁৰ লগত নাথাকো বুলি কৈছিল। উলুপিয়ে অৰ্জুনৰ কথা মানি ল'লে আৰু অৰ্জুনক বৰদান দিলে যে পানীত থকা কোনো প্ৰাণীয়ে তেওঁক মাৰিব নোৱাৰে বুলি। তাৰ পিছত অৰ্জুনে তাৰ পৰা প্ৰস্থান কৰিলে। কিছুদিন বনত ঘূৰি ফুৰি অৰ্জুন মণিপুৰ ৰাজ্য পালেগৈ, য'ত তেওঁ তৃতীয় বিবাহ কৰিলে। মণিপুৰ, য'ত অৰ্জুনৰ সাক্ষাৎ চিত্ৰাংগদাৰ লগত হৈছিল। চিত্ৰাংগদা মণিপুৰৰ ৰজাৰ চিত্ৰবাহনৰ কন্যা আছিল। তেওঁ যেতিয়া অৰ্জুনক দেখিলে, তেতিয়া তেওঁৰ লগত বিয়াত বহাৰ প্ৰস্তাৱ দিলে। অৰ্জুনেও চিত্ৰাংগদাৰ ৰূপত মোহিত হৈছিল, সেয়ে তেওঁ বিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে। কিন্তু চিত্ৰাংগদাৰ পিতৃ চিত্ৰবাহনৰ এটাই চৰ্ত আছিল যে তেওঁৰ কন্যাৰ পুত্ৰ তেওঁৰ লগত মণিপুৰতে থাকিব লাগিব। যিহেতু চিত্ৰবাহনৰ কোনো পুত্ৰ সন্তান নাছিল, সেয়ে তেওঁ তেওঁৰ বংশ আগবঢ়াবৰ বাবে এই চৰ্ত ৰাখিছিল। অৰ্জুনে সেই চৰ্ত মানি ল'লে আৰু চিত্ৰাংগদাৰ লগত বিয়াত বহিল আৰু তেওঁলোকৰ এক পুত্ৰ সন্তান প্ৰাপ্তি হ'ল, যাৰ নাম বব্ৰুবাহন আছিল আৰু তেওঁ তেওঁৰ ককাকৰ লগত মণিপুৰতে থাকিবলৈ ল'লে। ইয়াৰ পিছত অৰ্জুনে তাতকৈও আগলৈ প্ৰস্থান কৰিলে। অৰ্জুনে বনবাসৰ সময়ত তীৰ্থযাত্ৰা কৰি আছিল আৰু শেষত তেওঁ তেওঁৰ সখা শ্ৰীকৃষ্ণৰ নগৰী দ্বাৰিকা পালেগৈ। তাত গৈ তেওঁ গম পালে যে বলোৰামে নিজৰ ভনী সুভদ্ৰাৰ বিবাহ হস্তিনাপুৰৰ যুৱৰাজ দুৰ্যোধনৰ লগত কৰিব বিচাৰে, আৰু এই কথাত শ্ৰীকৃষ্ণ একেবাৰে মান্তি নহয়, আৰু সুভদ্ৰায়ো অৰ্জুনৰ লগত বিয়াত বহিব বিচাৰিছিল। তেওঁ সৰুকালৰ পৰাই অৰ্জুনক প্ৰেম কৰিছিল। শ্ৰীকৃষ্ণই সেইটোৱে বিচাৰিছিল আৰু তেওঁ অৰ্জুনক চিনি পাই তেওঁৰ ওচৰত গৈ সুভদ্ৰাৰ হৰণৰ প্ৰস্তাৱ দিলে। এদিন সুভদ্ৰাই নিজৰ ৰথত উঠি ৰাজ্যত ভ্ৰমি থাকোঁতেই অৰ্জুনে তেওঁক হৰণ কৰাৰ কথা ভাবিলে আৰু শ্ৰীকৃষ্ণৰ আজ্ঞালৈ সুভদ্ৰাক পলুৱাই লৈ গ'ল। যেতিয়া এই কথা বলোৰামে গম পালে, তেতিয়া তেওঁ বহুত খং উঠিল। কিন্তু শ্ৰীকৃষ্ণই তেওঁক বহুত সময় বুজোৱাৰ পিছত অৰ্জুন আৰু সুভদ্ৰাৰ বিয়া কথাটো মানি ল'লে আৰু বহুত ধন ৰত্ন, ঘোঁৰা, হাতী, দাস দাসী তেওঁলোকক যৌতুকত দিলে। এইদৰে অৰ্জুন আৰু সুভদ্ৰাৰ বিবাহ সম্পন্ন হ'ল আৰু কিছু সময় পিছত তেওঁলোকৰ অভিমন্যু নামৰ এক পুত্ৰ হ'ল, যাৰ বিষয়ে আমি সকলো জ্ঞাত। এইদৰে অৰ্জুনে 4 বিবাহ কৰিছিল আৰু তেওঁলোকৰ 4জন পুত্ৰ হৈছিল, আৰু তাৰে অৰ্জুন আৰু দ্ৰৌপদীৰ পুত্ৰৰ নাম চুতকৰ্মা আছিল। তেনেহ'লে প্ৰিয় দৰ্শকসকল, আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই পেলাই ভাল পালে আৰু এক নজনা কথা জানিবলৈ পালে। লগ পাম এক নতুন ৰহস্য আৰু এক নতুন ভিডিঅ'ৰ সৈতে। চাই থাকিব আপোনালোকে ৰহস্য ইউটিউব চেনেল। তেনেহ'লে প্ৰিয় দৰ্শকসকল, যদিহে আমাৰ ভিডিঅ' চাই পেলাই ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আমাৰ নিয়মীয়া নটিফিকেশ্যনবোৰ পাবৰ বাবে। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।